নমস্কাৰ আকৌ এবাৰ এজি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে আছে। আপোনালোকে জানে যে আজিকালি মূল্য বৃদ্ধি হোৱাৰ লগে লগে খেতি পথাৰত কাম কৰা মানুহৰ অভাৱ হৈছে। তেনে ক্ষেত্ৰত আমি কিদৰে কৃষি কৰ্ম কম খৰচত কৰিব পাৰি আমি জানো। বাবে হাল বোৱা, আলি দিয়া, পৰ্যাপ্ত পৰিমাণৰ সাৰৰ মূল্য বৃদ্ধি, কঠীয়া তোলা আৰু কঠীয়া ৰোৱাৰ খৰচৰ উপৰিও ধান খেতি কৰি তাৰ পৰা উপাৰ্জনৰ ধানসমূহ বিক্ৰী কৰি সেই খৰচৰ পৰিমাণ নোলায়। সেইবাবে আমি আধুনিক পদ্ধতিৰ সহায়ত ধান খেতি কৰিব লাগে। পদ্ধতিৰে ধান খেতি কৰিবলৈ হ'লে আপোনালোকে দেখিছে যে এখন ক'লা পলিথিনৰ ওপৰত 1 ইঞ্চি বোকাৰ এটা প্ৰলেপ দিয়া হৈছে। এই বোকাৰ প্ৰলেপসমূহ দিয়াৰ পাছত এনেদৰে সমান কৰি দিয়া হৈছে যাতে বোকাসমূহ ডাঠ হৈ নাযায় আৰু প্ৰলেপটো সমান হৈ পৰে। এই বোকাৰ প্ৰলেপটো দিয়াৰ পাছত ইয়াৰ ওপৰত আমি কঠীয়াসমূহ গজালি ওলোৱা কঠীয়াসমূহ আমি সিঁচি দিম। এই কঠীয়াসমূহ সিঁচি দিয়াৰ পাছত 10-15 দিনৰ পাছত আপোনালোকে এই ভিডিঅ'টো দেখিছে যে ধানসমূহ এনেকৈ ধৰণে কঠীয়াসমূহ সিঁচি দিয়াৰ কেইদিনমানৰ যেতিয়া এই কঠীয়াসমূহ ডাঙৰ হ'ব তেতিয়া আমি এই কেক ছিষ্টেমত সৰু সৰুকৈ কাটি এনেধৰণে আমি মেচিনত দিয়াৰ ব্যৱস্থা কৰিম। দিয়াৰ পাছত আপোনালোকে দেখিছে যে মেচিনটোৱে কি ধৰণে সেই কঠীয়াসমূহ সমান ডিষ্টেঞ্চত আৰু সমান পৰিমাণত ৰুই গৈছে। এনেদৰে এজন মানুহে দিনটোত 5-ৰ পৰা 8 বিঘা মাটি ৰোপণ কৰিব পাৰে। আপোনালোকে ভাবকচোন, নহয়নে বাৰু কম খৰচত কঠীয়া ৰোপণ কৰা পদ্ধতিটো? ইয়াৰ পাছত আপোনালোকে দেখিব যে 10-15 দিনৰ পাছত ইয়াৰ কঠীয়াসমূহ যথেষ্ট শক্তিশালী হৈ পৰাৰ লগে লগে সোনকালে গেৰ ধৰিবলৈ আৰম্ভ কৰে আৰু লগতে পোখাসমূহ বাঢ়িবলৈ আৰম্ভ কৰে। যদি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক যদি অলপমান হ'লেও উপকৃত হ'ব বুলি মই আশা কৰিলোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।